Hello friends, welcome to my channel as a YouTuber আৰু মই চিনি পাইছে হিদাৰ্থী জৰিকা আৰু মই মানে আজি এইটো ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য হ'ল মই এটা বস্তু পাৰচেজ কৰিম আৰু গৈ আছোঁ তেজপুৰ পাগে ইয়াৰ আগৰ ভিডিঅ'টো চাইছিলে তেনেকৈ এইটো ভিডিঅ' চাওঁ এইটো ভিডিঅ'টো মই এটা ভাল মানে বহুত ধুনীয়া বস্তু এটা মানে পাৰচেজ কৰিম আৰু সেই বস্তুটো মই ইউটিউবতো ব্যৱহাৰ কৰিম আৰু বেলেগ কামতো ব্যৱহাৰ কৰিম আপোনালোকে চাই থাকক মই কি কিনিলোঁ কি নিকিনিলোঁ আপোনালোকে চাই থাকক আৰু প্লাছ মোৰ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব গৈ চাই থাকক ভিডিঅ'টো থাম্বনেইল চাই থাকি গম পাইছে বা ডিছক্ৰিপশ্যনত চাই পেলাই চাগে গম পাইছে গতিকে ইন্ট্ৰৰ মাজেদি আমি যাওঁ তেনেহ'লে বলক So friends, আপোনালোকে দেখিছে আমি আহি তেজপুৰ পাই গ'লো কিমাননো এইখিনিকে দেখাই থাকিম গতিকে বলক ডাইৰেক্ট শ্বপত যাওঁ সো ফ্ৰেণ্ডছ ফাইনেলি আমি আহি পাই গ'লো এইখন লিখি থোৱা আছে বাবলু ডিজিটেল কালাৰ লেব আমি এইখনৰ ভিতৰতে সোমাম এতিয়া এই চব নিকনৰ এয়া লিখি থোৱা আছে নিকন খালি নিকন বাৰু যিকিনো কেননো লিখি থোৱা আছে এইটো কাপত লিখি থোৱা আছে বাৰু এয়া চাই লওক এইখিনি হৈছে ইয়াত কেমেৰা বৰ ধুনীয়া কেমেৰা পোৱা যায় চাৰিওফালে মানে চব কেমেৰা বস্তুৱে আৰু চাই ল'ব পাৰে এইটো মোৰ সাইডত কেমেৰা ঠিক কৰি আছে বাৰু যিকিনো এয়া চাই লওক এয়া কেমেৰা মানে বহুত ভাল দোকান আৰু মানে কম দামত পোৱা যাব কেমেৰাবোৰ বহুত কম দামত ইয়া ফটো ৰাখি থৈ দিছে আৰু এইফালে এইবোৰ কিবা ফ্ৰেম মানে ল'ব পাৰে আৰু কেমেৰাৰ কাৰণে সৰি ফটো কাৰণে কেমেৰাটো হৈ গ'ল এইটো 5300D ডুৱেল লেন্সৰ লৈছোঁ বাৰু ঘৰত আনবক্সিং কৰি এই কেমেৰাটোৰ দোকানতে ফাৰ্ষ্ট আনবক্সিং হৈ গ'ল এতিয়া ঘৰত গৈ পেলাই চাগে আকৌ বনামগৈ মই আনবক্সিং আপোনালোকে চাবলৈ পাব আৰু লগতে এই মানে কেমেৰাটো বৰ ভাল কেমেৰা ইয়াৰ যোনখন স্ক্ৰীণ আছে এইখন ৰোটেট হয় স্ক্ৰীণখন মই এতিয়া নেদেখাওঁ কৰি পেলাই স্ক্ৰীণখন ৰোটেট হয় চ' ভাল লাগিল কেমেৰাটো বৰ ভাল কেমেৰা ফাইনেলি Dslr লোৱা হৈ গ'ল এইটো আৰু এতিয়া আমি ইয়াৰ পৰা যাম তাৰ আগতে ইয়াৰ অ'নাৰজনৰ লগত কথা পাতোঁ কেনেকুৱা কি আছে চ' আহক নমস্কাৰ আমাৰ বাবলু ডিজিটেল কালাৰ লেব এইটো আমাৰ সিদ্ধাৰ্থ কেমেৰা লৈছে কলিয়াবৰ পৰা ৰিফাৰ কৰিছিলে কোনোবাই আৰু এনেকৈ ৰিফাৰ কৰি আমাৰ বহুত বিজনেছ ভাল হৈছে আৰু আমাৰ ছাৰ্ভিচৰ কাৰণে মেইন এইটো আছে আপুনি যেনেকৈ সিদ্ধাৰ্থ আপোনাৰ ভিডিঅ' চাব আপুনি যদি কেমেৰা বিচাৰিবলৈ আছে আপুনি সিদ্ধাৰ্থক ৰিফাৰ কৰিব পাৰে আমাৰ নাম ৰিফাৰ কৰিব আৰু আপুনি আহিলে আপুনি ৰেছপন্স পাব গতিকে ভাল DSLR ইয়াত বহুত মানে তেনেকুৱা ধৰণৰ DSLR লাগে পাব গতিকে আহক আহি পেলাই ইয়াৰ পৰা লৈ যাব পাৰিব চব পইচা দিয়া হৈ গ'ল এতিয়া পইচা দি ক্লিয়াৰ বাকচ লৈ ল'লোঁ এইটো বাকচটো এতিয়া লৈ ল'লোঁ আৰু লৈ পেলাই এতিয়া যামগৈ আৰু ঘৰলৈ ফাইনেলি মই আহি ঘৰ পাই গ'লোঁ ৰ'দ লাগিছে এইফালে বেটেৰীটো চাৰ্জ লগাই দিছোঁ এইটো বেটেৰীটো চাৰ্জত লগাই দিছোঁ আৰু মানে কিমান ভাবিছোঁ মানে আমাৰ আহি পোৱা অলপ টাইম হৈছে কাপোৰ সলোৱাই নাই এতিয়া ফ্ৰেছ হ'মগৈ ফ্ৰেছ হৈ পেলাই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম আৰু মোৰ যদি চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজিকালিতো নতুন এটা মানে চিষ্টেম ওলাইছে বেল আইকনটো এনেকৈ টিপি পেলাই একেবাৰে অলত দি পেলাই মাৰি দিবগৈ মানে টাচ কৰি দিব তেতিয়াহে নটিফিকেশ্যনটো অন হ'ব গতিকে কৰক সেইখিনি আৰু আপোনালোকে লাইক কৰে তেতিয়া মানে পিছৰ ভিডিঅ'টো বনাবলৈ প্ৰেৰণা পায় গতিকে প্লিজ লাইক এটা কৰক মই সকলোৱে যদি লাইক কৰে তেতিয়া ভাল লাগিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক বৰ নতুনকৈ মানে খুলিছোঁ চেনেলটো এতিয়া পাতো কেমেৰা ভিডিঅ' পাব গতিকে আৰু চেনেল ছাবস্ক্ৰাইব কৰা আপোনালোকৰ কাৰণে ইমানখিনি কৰি আছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু প্লিজ আৰু লগতে আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি কৰিছোঁ আৰু মানে গাটো বহুত বেয়া লাগি গৈছেগৈ চ' আজিলৈ এইখিনিতে সামৰণি বাই বাই